हेलो फ्रेंड्स नमस्कार। आज आपलोक मैं देखुवाब लैसो घरत हुआ गोटा रहर दाइलर तरकारी। एखिनि होइसे घरत हुआ गोटा रहर दाइल। এই रहर दाइलखिनि सिजाওঁতে যথেষ্ট সময় লাগে। গতিকে এইখিনি মই উতলা পানী দি দুবাৰে উতলা পানী দি এইখিনি কোমলাইছোঁ। আৰু এই দাইলখিনি কোমলাৰ পিছত যি ধৰণে আমি শিলগুটি যদি দাইলত থাকে শিল সেইটো আমি যি ধৰণে চেকাটি গুচাওঁ ঠিক সেই ধৰণে ইয়াত কিছুমান নুকুমলা रहर দাইল থাকে। সেই रहर দাইলখিনি সেই ধৰণে অতৰাই লোৱা হয়। আৰু কিছুমান পোকে ধৰা দাইল থাকে সাধাৰণতে থাকে এই দাইলটোত এনেকুৱা দাইলবিলাক অতৰাই লোৱা হৈছে। আৰু এতিয়া কুকাৰত দি পানী দিম নিমখ দিম দি পেলাই প্ৰায় 20-25টা হুইসেল লাগে ক'লে আপোনালোকে আচৰিত হ'ব। কিন্তু যেতিয়া ঠাণ্ডা পানীত কোমলোৱা হয় তেতিয়া মই 20-25-30টালৈকে হুইসেল দিছোঁ। কিন্তু আজি এইখিনি উতলা পানীত কোমলোৱাৰ কাৰণে সময়টো হয়তো কম লাগিব। তথাপি 20টামান হুইসেল প্ৰয়োজন হ'ব। দাইলখিনি সোনকালে সিজিবৰ বাবে তাত অলপ গুড় দিয়া হৈছে। আচ্ছা, লগতে আৰু এটা টিপছ দিওঁ। বহুকেইটা হুইসেল দিয়াত কুকাৰৰ ঢাকনিখন বহুত লেতেৰা হৈ যায় আৰু দাইলটোৰ ৰংটোৰ কাৰণে। গতিকে ঢাকনিখন কমটি লেতেৰা হ'বৰ বাবে তাত অকণমান ৰিফাইন তেল সানি লোৱা হৈছে। এয়া ৰিফাইন তেল সানি লৈছোঁ কাৰণ ঢাকনখন বহুত বেছি লেতেৰা হৈ যায়। ইয়াত মোৰ বেছি আছে रहर दाइल, সেইকাৰণে 3টা পিঁয়াজ লৈছোঁ। 3টা পিঁয়াজ এই ধৰণে অলপ সময় কেৰাহীত ভাজি ল'ম। বহুত বেছি ভাজিব নালাগে কাৰণ মোৰ रहर दाइल সৰহকৈ আছে সেইকাৰণে 3টা দিছোঁ। আৰু যদি আপোনালোকে কম পৰিমাণে বনায় তেতিয়া 2টা পিঁয়াজ দিব। এইখিনি মোৰ হিচাপত ভাজি হৈ গ'ল। এতিয়া এইখিনি মই বিলাহীৰ সৈতে একেলগে মিক্সিত পিচি ল'ম। আৰু এইফালে কুকাৰত দি থোৱা হৈছে। এয়া আলু প্ৰেছাৰত সিজাই লৈছোঁ, এইখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি সিজাই তাত নিমখ আৰু হালধি মই সানি লৈছোঁ। আপোনালোকে এনেই দিলেও দিব পাৰে, কোনো কথা নাই। এই ধৰণে নিমখ হালধি সানি ভাজিলে বেছি ভাল লাগে কাৰণে মই নিমখ হালধি সানি ভাজি লৈছোঁ। এয়া পিঁয়াজ এতিয়া মই পিচি ল'ম। এইকেইটা সেইটো বুজাইছোঁ। যেতিয়া ব্যস্ত থাকোঁ, ব্যস্ত থাকিলে কুকাৰৰ যেতিয়া বহুত হুইসেল দিবলগীয়া হয় ইমানখিনি হিচাপ কৰি থাকিবলৈ মোৰ সময় নাই। গতিকে মই কেতিয়াবা বুট দাইল লৈ লওঁ, লৈ যিমানটা হুইসেল মাৰিব এটা এটাকৈ বুট দাইল দি যাওঁ। আৰু যদি মই পাকঘৰৰ পৰা আঁতৰি যাওঁ তেতিয়া আন কাৰোবাক দিওঁ যে বুট দাইল এটা এটাকৈ দি থাকিবলৈ। এতিয়া কথা হ'ল কি, এয়া 3, 6, 9, 12, 15, 18, 21, 24, 25টা হুইসেল হ'ল। এতিয়া মই আৰু হুইসেল নিদিওঁ। এতিয়া মই रहर দাইলখিনি তেল মাৰিম। এয়া পিঁয়াজৰ লগতে বিলাহী একেলগে দি দিছোঁ। এয়া পিঁয়াজ আৰু বিলাহীৰ পেষ্ট। আচ্ছা, ৰন্ধাৰ লগতে আপোনালোকক আৰু এটা মই কথা ক'ব বিচাৰিছোঁ। বহুত মানুহৰ দেখোঁ মই গেছ বাৰ্ণাৰটোৰ এই জেগাখিনিত এটা চামনি বহি থাকে, বহুত লেতেৰা থাকে। কিন্তু কথা হ'ল এইখিনি যিখিনি ইয়াত এতিয়া প্ৰেছাৰৰ হুইসেল মৰাৰ পিছত যিখিনি ইয়াত পৰিলে ইয়াতেই যদি আমি এলাহ কৰি গেছটো জ্বলাওঁ তেতিয়াহ'লে আমাৰ গেছটো লেতেৰা হ'ব বা
এইডালৰ আয়ুস কমিব। মই আচলতে ৰন্ধাৰ মাজতে এই কথাখিনি কৈ ভালো পাওঁ আৰু সেইকাৰণে এইখিনি শিকাই যাওঁ। এইখিনি যিখিনি পৰিলে এতিয়া যদি আমি এলাহ কৰি ইয়াতেই যদি আমি গেছটো জ্বলাওঁ তেতিয়াহ'লে কি হ'ব, এইখিনি কৰাল মাৰি ধৰিব আৰু লাহে 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 ইয়াত যিটো লেতেৰা বহি যাব সেইটো চাফা কৰাত আমাৰ অসুবিধা হয়। কিন্তু এতিয়া যদি আমি এইখিনি চাফা কৰি লওঁ, একে কোবতে চাফা কৰি যদি আমি গেছটো জ্বলাওঁ তেতিয়াহ'লে এইখিনি আমাৰ লেতেৰা নহয়। তদুপৰি ইয়াত যিবোৰ চিটিকনি পৰে সেইখিনিও যদি আমি লগালগ মুচি লওঁ তেতিয়াহ'লে আমাৰ গেছো লেতেৰা নহয় আৰু পাকঘৰখন বহুত বেছি লেতেৰা নহয়। যদি কম পৰিমাণৰ পৰে তেতিয়া মই তিতা কাপোৰেৰে মুচি লওঁ আৰু যদি বেছিকৈ পৰে তেতিয়া মই সাধাৰণতে ধুই লওঁ। এইবিলাক সাফৰ এই ধৰণে দি লওঁ, তেতিয়া এইটোত পানী নপৰে। এয়া মই আচলতে ৰান্ধি দেখুৱাই বহুত লাইক পোৱা বা তেনেকুৱা এটা উদ্দেশ্য মোৰ নহয়, কিন্তু মোৰ কথা হ'ল ৰন্ধাৰ মাজতে যিখিনি কামৰ মূৰ নাপায় বহুত ছোৱালীয়ে, সেইসকলক দুটা কথা শিকোৱাৰ মোৰ প্ৰধান উদ্দেশ্য। এয়া ৰহৰডাল খুব সুন্দৰকৈ সিজিছে। আচলতে কি হয়, বাকলিটো টান কাৰণে সিজোতে বহুত সময় লাগে, কিন্তু আপুনি যিমানেই হুইছেল নিদিয়ক কেতিয়াও বহুত বেছি সিজি নাযায়, মানে ভাগি নাযায় কেতিয়াও। এয়া আলু ভজাৰ পিছত যিখিনি তেল ৰৈ গৈছিলে তাতে এয়া জিৰা দিলোঁ। এয়া দিলোঁ আদা নহৰুৰ পেষ্ট। ইয়াত আৰু দিলোঁ তেজপাত আৰু কেঁচা জলকীয়া। এয়া জিৰা গুড়ি, হালধি, আচলতে এই ৰহৰ দাইলটো বনাবৰ কাৰণে যথেষ্টখিনি যত্ন কৰিব লাগে আৰু যিমান যত্ন কৰি বনোৱা হয় সিমানে ভাল হয় খাবলৈ। এনেই যদি সাধাৰণভাৱে আদা নহৰু পিঁয়াজ দি পেলাই ৰন্ধা হয় তেতিয়া ৰহৰ দাইলখনৰ সোৱাদটো সিমান ভাল নালাগে, অলপ তিতিকি লাগে। গতিকে বহুত যত্ন কৰি বনাব লাগে আৰু খাবলৈ যত্ন কৰি বনালে বহুত ধুনীয়া হয় খাবলৈ ৰহৰ দাইলটো। ইয়াত দিলোঁ এই এভৰিডেৰ গৰম মছলা 1 পেকেট, বেছি নাথাকে এইটো পেকেটত। আচ্ছা, আপোনালোকে এইখিনি মন কৰিছেনে কিমান ক'লা ৰঙৰ থাকে? গতিকে এইখিনি যেতিয়া তেল মৰা হয়, তেল মৰাৰ পিছত যদি যত্ন কৰা নহয় তেতিয়াহ'লে ইয়াৰ কালাৰটো বৰ ক'লামূৰীয়া হ'ব। গতিকে কালাৰটো ক'লা নহ'বৰ কাৰণে মই কি কৰি যাওঁ সেইখিনি আপোনালোকে চাই যাব। মছলাত পানী দিয়াৰ পিছত ইয়াত মই দিলোঁ গাখীৰ। এইখিনি আচলতে পিঁয়াজ আৰু বিলাহী থকাৰ কাৰণে দেখাত বহুত ক'লা দেখাইছে আৰু লগতে পানীও দিয়া হৈছে। মোৰ ৰহৰ দাইল যথেষ্ট বেছি, 1 কেজিমান মই ৰান্ধিছোঁ কিজানি। আচলতে লোকক বিলাই খাই ভাল পাওঁ, এইটোৱে মানে ভাল পাওঁ আৰু যেতিয়া ৰন্ধা হয় আনক খুৱাই বহুত ভাল লাগে। 25টা হুইছেল দিয়াৰ পিছতো এয়া পূৰা ভাগি যোৱা নাই, কিন্তু এইখিনি যেতিয়া অলপমান ভাগি দিয়া নহয় তেতিয়া ইয়াৰ সোৱাদটো নুঠে। গতিকে ভাঙিবৰ কাৰণে মই এই ধৰণে অলপমান ভাঙি দিম। আচ্ছা, এই ধৰণে নাভাঙি আপোনালোকে হেতাখনেৰে ছাইডলৈ আনি খালি ইয়াত ধৰি ল'ব, আনি এনেকৈ হেঁচি হেঁচি ভাঙিব পাৰে। এতিয়া এয়া মোৰ ভাং খাই গ'ল দেখিছে। ইয়াত দিলোঁ এয়া গাখীৰৰ সৰ, আৰু গাখীৰৰ সৰ নিদি আপোনালোকে
ক্ৰীমো দিব পাৰে, কিন্তু এয়া দিলে মানে যিটো ক'লা ৰং বা ইয়াৰ কালাৰটো খুব ধুনীয়া হ'ব। আৰু এইখিনি দিলেহে ইয়াৰ আচল সোৱাদটো উঠে, মানে মোৰ হিচাপত মই ভাল পাওঁ, সেইটোৱে কথা। ইয়াত মই আকৌ এবাৰ পানী দিলোঁ। পানী দি এতিয়া সিজাই পেলাই ভাজি ৰখা আলুখিনি ইয়াতে দি দিলোঁ আৰু লং আৰু ইলাচি ইয়াত খুন্দি পেলাই দিলোঁ। এতিয়া এইখিনি ভাল ধৰণে উতল আহিলে ৰহৰ দাইলৰ তৰকাৰী হৈ যাব। এই তৰকাৰীখনৰ দুটা মূল মছলা হৈছে, এটা হৈছে জিৰা আৰু দ্বিতীয়টো হৈছে জালুকৰ গুড়ি। জালুকৰ গুড়ি অকণমান হোৱাৰ পিছত দি পেলাই অলপ সময় ৰাখি নমাই দিব। এয়া মোৰ ৰহৰ দাইলৰ তৰকাৰী হৈ গ'ল, খাব পৰা। গেছ এতিয়া অফ কৰোঁ আৰু আজিলৈ আহোঁ। ধন্যবাদ।